বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি আমি ভাবিলোঁ ৰাতিপুৱাৰ সময়খিনিৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ নে কি কয়। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, চাই থাককচোন। আমি ফাইনেলি কওকচোন আমাৰ স্কুলখন পঢ়ি থকা স্কুল আহি পালোঁ। বৰ্তমান এতিয়া নাই দিয়কচোন স্কুলত, যিহেতু মানে এক্সাম চেছ হ'ল। সেইটো হ'ল মন্দিৰ, দুৰ্গা মন্দিৰ। স্কুলৰ অৱস্থা নহয় নোহোৱাই গৈছে, মানে এই বৰষুণৰ বতৰৰ কাৰণে। কুঁৱলী পৰি আছে, কিমান ভাল লাগিছে।
বাই বাই। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। যে আমাৰ ফাৰ্ষ্ট ব্লগ হয় এইটো, তো ভাল লাগিব বাৰু দিয়কচোন, নালাগিলে নোৱাৰোঁ কি ক'ম। তো বাই বাই।